মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেত যাতে সোনকালে আৰোগ্য হৈ উঠক। জুবিন দাৰ বহুত কাম কৰিবলগীয়া আছে। জুবিন দা আমাৰ মাজত বহুত আৰু বহু বছৰ থাকিব লাগিব। জুবিন দাই বহুত ভাল ভাল কাম কৰিব লাগিব, আমাৰ মাজত কৰি যাব। তেওঁ মোৰ বিশ্বাস, ৰাইজৰ যি মৰম, ৰাইজৰ যি আশীৰ্বাদ তেওঁৰ প্ৰতি, তেওঁ সোনকালে আৰোগ্য হৈ উঠিব। নিশ্চয়, তেওঁ সকলোৰে মৰমৰ আদৰৰ। আৰু জুবিন দা আচলতে এক আৱেগ অসমীয়াৰ বাবে, প্ৰত্যেক অসমীয়াৰ বাবে জুবিন দাৰ কণ্ঠ, জুবিন দাৰ গীত আমাৰ বাবে, সকলোৰে বাবে এক আৱেগ। গতিকে জুবিন দাৰ সকলোৰে আশীৰ্বাদ আছে জুবিন দাৰ লগত। প্ৰথম কথা হ'ল যিমানটো সম্ভৱ আমি গম পাইছোঁ দাদা অকণমান এতিয়া সুস্থ, আৰু ভগৱানৰ ওচৰত তাকে প্ৰাৰ্থনা কৰিম অতি শীঘ্ৰে সুস্থ হৈ উঠক আৰু তাৰ কামনা কৰিম। যিমান দূৰলৈ গম পাইছোঁ দাদাৰ লগত ব্যক্তিগতভাৱে ভালভাৱে তেখেত এতিয়া ৰিকভাৰী হৈছে আৰু এয়াৰ এম্বুলেঞ্চৰ পৰা গুৱাহাটীলৈ অনা গৈছে। তেখেতৰ যিটো ডিজিজ আগৰ পৰাই হৈ আছিলে সেইটো চাগে ৰিপিট হৈছে। সেইটো বহুত হেক্টিক চলি থাকে দাদাৰ, সেইটো কাৰণে হয়তো তেনেকুৱা এটা ছিটুৱেশ্যন হ'ল। গতিকে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যাতে অতি সোনকালেই জুবিন গাৰ্গক অসমৰ ৰাইজে আগৰ দৰেই পায় আৰু সদায় তেখেত আমাৰ মাজত থাকে।